দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে মৰাণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ স্থানত পদাৰ্পণ কৰিছে আমি মৰাণবাসী ৰাইজৰ। উদ্বোধন কৰিলে কেইবাটাও আঁচনিৰ আধাৰশিলা। মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰে অন্তৰংগ অনুষ্ঠানত মুখ্যমন্ত্ৰী। ছাত্ৰ ছাত্ৰীক বিতৰণ কৰিলে ফল মূল, মিঠাইৰ টোপোলা। দিনজোৰা কাৰ্যসূচীলৈ দেওবাৰে মৰাণ সমষ্টিলৈ অহা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিনৰ প্ৰায় 12 বজাত ডিব্ৰুগড় লেজাইদেতি সামূহিক বয়ন শিল্প কেন্দ্ৰ মুকলি কৰাৰ পাছতে দিনৰ প্ৰায় 1:45 বজাত মৰাণত উপস্থিত হয়। মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয় পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীজনে বিদ্যালয়খনৰ নামঘৰত সেৱা আগবঢ়ায়। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীজন বিদ্যালয়খনৰ হস্তশিল্প কেন্দ্ৰত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী পৰিদৰ্শন কৰাৰ লগতে আৰু লৈ স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে এক অন্তৰংগ অনুষ্ঠানতো মিলিত হয় মুখ্যমন্ত্ৰী। অনুষ্ঠানত বিদ্যালয়ৰ দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলে মুখ্যমন্ত্ৰীৰ সন্মুখত সংগীতানুষ্ঠান পৰিৱেশন কৰে। অনুষ্ঠান উপভোগ কৰি মুখ্যমন্ত্ৰীয়ে ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে মিঠাই আৰু ফল মূল বিতৰণ কৰে। যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিন হৈছে 17 ছেপ্টেম্বৰ, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। ইয়াৰ উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষতে সেৱা সপ্তাহ হিচাপে ইয়াক আমি সকলোৱে শ্ৰদ্ধা সহকাৰে পালন কৰিছোঁ। মই ইয়ালৈকে আহিলোঁ আৰু আজি মোৰ খুব ভাল লাগিলে ছাত্ৰ ছাত্ৰীসকলে কেৱল পঢ়া শুনাতেই নহয়, তেখেতসকলে বিভিন্ন শিল্পী হিচাপেও আৰু ক্ৰীড়াবিদ হিচাপেও এইখন স্কুলৰ পৰা তেখেতসকলে সুখ্যাতিৰে বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত তেখেতসকলৰ যোগ্যতা দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। গতিকে মই আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনত স্থানীয় ৰাইজৰ সহযোগত এই বিদ্যালয়খনে আৰু অধিক সফলতা। ইফালে বিয়লি প্ৰায় 2:30 মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি কেইবাটাও আঁচনিৰ আধাৰশিলা উদ্বোধন কৰে। সভাত মুখ্যমন্ত্ৰীয়ে 13.50 কোটি টকা ব্যয় সাপেক্ষ মৰাণ নগৰখণ্ড এলেকাৰ অন্তৰ্গত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নীতকৰণ, অসম চৰকাৰৰ আছুতীয়া পুঁজিৰ 30 লক্ষ টকাৰে মৰাণ লায়ন্স ক্লাবৰ সমীপত এখন শিশু উদ্যান আৰু অসম দৰ্শন আঁচনিৰ অধীনত 10 লাখ টকা ব্যয় সাপেক্ষ চাওলুং চুকাফাৰ এটি প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা উদ্বোধন কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক চক্ৰধৰ গগৈ, বিধায়ক বিমল বৰা সহ ডিব্ৰুগড় জিলাৰ বিভিন্ন শীৰ্ষ পদবীৰ বিষয়াসকল উপস্থিত থাকে। ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আধুনিক জ্ঞান ধাৰণাৰে পথ নিৰ্মাণ কৰা, ফুটপাথ নিৰ্মাণ কৰা ইত্যাদি। এই মৰাণ টাউনৰ ভিতৰে গতি কৰা ৰাষ্ট্ৰীয় ঘাইপথৰ 2 দাঁতি আধুনিকভাৱে নিৰ্মাণ কৰাৰ উদ্দেশ্যে 13.5 কোটি টকা ইতিমধ্যে ধাৰ্য কৰা হৈছে আৰু এই পইচাখিনি সদব্যৱহাৰ হ'লে নিশ্চিতভাৱে মৰাণ চহৰখনে নতুন ৰূপ ধাৰণ কৰিব আৰু ইয়াৰ গোটেই পৰিৱেশটো পৰিষ্কাৰ হৈ উঠিব। গতিকে মই মৰাণবাসী ৰাইজৰ ওচৰত বিনম্ৰ অনুৰোধ যে আগন্তুক দিনত যাতে এই কামখিনি সময়মতে সঠিকভাৱে কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়ায়।